হেল্ল' পাৰ্টনাৰসকল, আৰু আমি যাই আছোঁ বৰ্তমান লখিমপুৰ পুখুৰীত। আৰু এইগিলা বাচন বৰ্তন লৈ বেটাৰী ৰিক্সা, আৰু মোৰ লগত আছে এইফালে পিংপং, আৰু সিফালে ফুটবল আছে। আৰু আমি যাই আছোঁ, আৰু কিছুমান আগতে গ'ল আৰু কিছুমান পিছত আহি আছে। আৰু এতিয়া মই ভাৰ্গৱৰ বাইকত উঠি মই খোৱা পানী আনিব যাই আছোঁ। আৰু বেটাৰী গাড়ীৰে আমি চব বস্তুবোৰ এনেদৰে লৈ আহিছোঁ, পানীৰ পে বাচনৰ পে চববোৰ। হেল্ল' পাৰ্টনাৰসকল, আৰু মই বৰ্তমান আহি পাইছোঁ লখিমপুৰ পুখুৰী, আৰু বৰ্তমান উঠি আছোঁ বেটাৰীৰ ওপৰত, আৰু বেটাৰী নামি দিলোঁ। আৰু এইবোৰ বস্তুৱে লৈ আহিছোঁ বেটাৰীখনত, বাচনৰ পে খৰিৰ পৰা চববোৰ। হেল্ল' পাৰ্টনাৰসকল, আৰু মই আহি পালোঁ এনেকৈ, আৰু পিংকং মই আহিলোঁ, আৰু বাকী ল'ৰাকেইটা আহিছে, আৰু ইহঁতে আঞ্জা উঠি আছে, আৰু ইফালে ফটো উঠি আছে। আৰু ইফালে কি বা আঞ্জা উঠছি, আৰু বিলাহী আহি আছে লাহেকে। আৰু আমি আহিয়ে প্ৰথম কাম হ'ল স্ক্ৰীণ টানা, যাতে বতাহখিনি ভিতৰত সোমাব নোৱাৰে, জুইকুৰা জ্বলালে যাতে বতাহখিনি সোমাব নোৱাৰে। হেল্ল' পাৰ্টনাৰসকল, আৰু মই বৰ্তমান আছোঁ লখিমপুৰ পুখুৰীত পাৰত। আৰু 2022, আৰু আমি মৌগাঁও স্কুলত যিকেইটা 2022ৰ পাছ আউট আছিলোঁ, সেইকেইটাই মিলি আজি খানা খাব আহিছোঁ। কেইটামান নাই, কিছুমান বিয়া হ'ল, কিছুমান আছে। কেইটামান নাই, কিছুমান বিয়া হ'ল, কিছুমান আছে। আৰু আমি বৰ্তমান এতিয়া আহিছোঁ এইকেইটা, আৰু আহি আছে কিছুমান কিবা কিবি কাম কৰি পেলাই আহি আছে। এয়া আমাৰ খানা যোগাৰ কৰি আছে, এইফালৰ দিকে আঞ্জা কাটি আছে, ইফালে স্কিন দি আছে, এইফালৰ দিকে ফটো উঠি আছে। এইফালে জুই হেৰি কৰিলা এই, আৰু আমি কৰিলোঁ এইবিলাক টানি দিলোঁ। সিফালে টানি আছে, বতাহ তাৰমানে বহুত দি আছে। পুখুৰীটো ইফালে আছে, আমি আৰু বৰ্তমান পুখুৰী পাৰত আছোঁ। এয়া বৰ্তমান আমাৰ চলি আছে কি, এইটো দালি ভাজি আছে, দালি ভাজাৰ পিছত পানী হ'ব। এয়া কাশ্মীৰে ৰান্ধি আছে, আৰু এহেঁত এনেই ঘূৰা ঘূৰি কৰি আছে। আৰু এইটোৱে হৈছে লখিমপুৰ পুখুৰী, আৰু ইয়াত ইটো পাৰৰ পৰা সিটো পাৰলৈ দেখাই পোৱা নাযায় ভালদৰে কোন বহিছে ক'ত বহিছে। আৰু ইয়াতে আমাৰ খানাৰ আয়োজনটো চলি আছে। এয়া বৰ্তমান দালি আধা বইল হ'ল, বইল মানে ৰান্ধাই হৈছে। তাৰপিছত বাকী আমাৰ মাংসখিনি ক'তে, মাংস ওলাইছে নে নাই, মাংসই ওলোৱা নাই। আৰু এইখিনিতে যোগাৰ। আৰু আপোনালোকৰ যে দেখিছে, এয়া সৰু সৰুকৈ পুখুৰী টাইপ এক্সট্ৰাকৈ বনাই থৈ আছে চাইডত, আৰু সেইকেইটা কিজানি সৰু মাছ কিজানি ইয়াত ডাঙৰ কৰি ইয়াৰ ডাঙৰ পুখুৰীটো এৰি দিয়ে। আৰু ইয়াতে পৰিভূমি চৰাইবোৰো আহে। এয়া বগৰী। হেল্ল' পাৰ্টনাৰসকল, আৰু এতিয়া আমি চাহত চুচছোঁ, আৰু এহেঁতে এতিয়াহে আহি পাইছে, ট্ৰেইন পোৱা নাছিলোঁ মানে। আৰু ইফালে এহেঁতে বহিছে, আৰু আমি ইফালে। এয়া হৈছে লোকেল চিকেন, আৰু ৰান্ধনি হৈছে বেলেগ, আৰু মই মাজতে যাই এনে লাৰি দিছোঁ এবাৰ। আৰু কমলাবোৰ কাটি আমি এনেদৰে খোৱা গৈছে। পাৰ্টনাৰসকল, আৰু বৰ্তমান ইয়াত আহোঁতে এটা কথা গম পালোঁ, ইয়াত বোলে পইচাৰো লাগে, মানে
এই লখিমপুৰ পুখুৰীৰ পাৰত যেতিয়া ভোজ খাব বা খানা খাব আহিবা আৰু তেতিয়া 150 টকাকৈ লাগে। ইয়াত আমাক দি দিলে আৰু ইয়াত তেনেকৈ আৰু আমাৰ এইখিনি মানুহ ইফালে বহি আছে, ইফালে আৰু কি আঞ্জা চাঞ্জা হৈছে মই দেখাই দি আছোঁ বাৰু। মাংস উতলি আছে আৰু ইফালে ধুনীয়া এটা পৰিৱেশ। হেল্ল' পানাসকল, আৰু আমাৰ মাংস হৈ গ'ল, একবাৰ দেখাই দিছোঁ। চাওঁ আৰু এয়া ভাত হৈ আছে, মানে ভাৰ্গৱে বনাই আছে ভাতটো। আৰু ইফালে দালি হ'ল, ইফালে মাংস হ'ল আৰু ইফালে পানীকেইটা আছে। আৰু এতিয়া মই এনেই পুখুৰীটোৰ এক ৰাউণ্ড মাৰিছোঁ, মানে অলপ চাইছোঁ আৰু ক'ত কেনেকুৱা কি বনাই আছে বৰ্তমান। আৰু এয়া বৰ্তমান বনাই আছে এইখান হেৰি আৰু এয়া কিজানি ৰেষ্টুৰেণ্ট ৰিজৰ্ট টাইপ বনাব, ইয়াতে মানুহবোৰ বহি ধুনীয়াকৈ চাহ তাহ খাব পৰাকৈ। হেল্ল' পানাসকল, আৰু ইফালে কিবা কিবি নিৰ্মাণ কৰি আছে নতুনকৈ, হয়তো কিবা কিবি বনাব। আৰু এনেদৰে আমি পাক ঘূৰি আছোঁ আৰু মই এনেকৈ অলপ চাই আছোঁ। আৰু এইটো সম্ভৱ মাছৰ কণীৰে মাছৰ পোৱালি বনোৱা, হয়তো এইটো কৃত্ৰিম পদ্ধতিৰে মেচিন, আৰু ইয়াতে হয়তো এনেদৰে বনায়। বাৰু ভালদৰে নাজানো, হয়তো কোনোবাই যদি জানে ইয়াৰ বিষয়ে জনাই দিব, মোৰ বোধেৰে সেইটো হ'ব লাগে। আৰু এইটোৱে হৈছে লখিমপুৰ পুখুৰী, ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰী। আৰু এনেদৰে আমি ঘূৰি আছোঁ, অলপ ফুৰি আছোঁ অলপ। আমি মানে বাকীকেইটাই সেইটো চাইডে গ'ল আৰু মই একেলাই ইফালে সোমাই গ'লোঁ। হেল্ল' আৰু মই বৰ্তমান আছোঁ লখিমপুৰ পুখুৰীত। আৰু আপোনালোকে হয়তো ইয়াত আহে খানা খাই যায়, আৰু এৰে হিষ্টৰীৰ বিষয়ে হয়তো আপোনালোকে নাজানে। সেয়েহে আজি মই ক'ম এৰে হিষ্টৰীৰ বিষয়ে, লখিমপুৰ পুখুৰীৰ ইতিহাসৰ বিষয়ে, কেনেকৈ এই পুখুৰীটো নিৰ্মাণ কৰা হৈছিল। দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ ডাঙৰ পুখুৰীটোৱে হৈছে লখিমপুৰ পুখুৰী। আৰু এই পুখুৰীটো 16-17 শতিকাতে খন্দা হৈছিল কোচ ৰজা ধৰ্মনাৰায়ণৰ দিনত। আৰু এই পুখুৰীটোৰ গোটেই মুঠ বিঘা হৈছে 190 পৰা 195 বিঘাৰ মাটিত এই পুখুৰীটো খন্দা হৈছিল। এই পুখুৰীটোৰ সৃষ্টি কেনেকৈ হৈছিল? জনপ্ৰবাদৰ মতে কোৱা হয়, এই লখিমপুৰ পুখুৰীৰ পৰা কামাখ্যা মন্দিৰ, মানে মেইন কামাখ্যা মন্দিৰ নহয়, এৰে ওচৰতে এটা কামাখ্যা মন্দিৰ নামেৰে এটা মন্দিৰ আছে। মন্দিৰৰ পূজাৰ বাবে এৰে আৱশ্যকীয় পানীখিনিতে এই লখিমপুৰ পুখুৰীটোৰ পৰাই তলেৰে এটা বাট আছে, সুৰংগ আছে, সেই সুৰংগৰ দ্বাৰা নিয়া হৈছিল। আৰু সেই সময়ৰ পূজাৰী আছিল লক্ষ্মী নাৰায়ণ দেৱ বুলিও কোৱা হয়। লখিমপুৰ পুখুৰীটো লক্ষ্মী নামৰ এগৰাকী মহিলাই খন্দা বুলিও কোৱা হয়, বা কোনো বুৰঞ্জীত এই কথা উল্লেখ আছে। এই লখিমপুৰ পুখুৰীটো 190 চন মানত গোটেই গাঁৱৰ অঞ্চলৰ ৰাইজে মিলি ইয়াত তাৰমানে গছ গছনিৰে ভৰা আৰু পোত খাই আছিল বহু বছৰ ধৰি। আৰু সেই পোত খাৱাখিনি 190 চন মানত গাঁৱৰ ৰাইজে মিলি চাফা কৰি ইয়াৰ মীন পালনৰ কাৰণে এটা উপযুক্ত কৰি তোলে। পুখুৰীটোৰ পাৰতে লখিমী আদৰ্শ আৰু হিমগুৰি বহুমুখী পাম নামৰ দুটা অনুষ্ঠান প্ৰতিষ্ঠা কৰে। উল্লেখযোগ্য যে মাছ উৎপাদনৰ বাবে লখিমপুৰ পুখুৰী অসমৰ ভিতৰতে সৰ্বাধিক বুলিও কোৱা হয়। এই লখিমপুৰ পুখুৰীত বিশেষকৈ মাঘ বিহুৰ সময়ত বিভিন্ন ডাঙৰ ডাঙৰ মাছ পোৱা যায়, আৰু মাছবোৰ গোটেই অঞ্চলৰ মানুহে লগ হৈ খোৱা যায়, আৰু বহুত অঞ্চলত ব্যৱসায় এটা ধুনীয়াকৈ পালন কৰা যায়। আৰু এনেদৰে বৰ্তমান এই লখিমপুৰ পুখুৰীটো প্ৰতিপালন হৈ আছে। আৰু ইয়াত কেৱল আৰু আমি যেনেকৈ বনভোজ খাব আহিছোঁ, এনেকৈ আৰু বহু লোক আহে, আৰু এনেদৰে এটা ৰাজহ সংগ্ৰহ হৈ আছে। এই মীন মহলৰ লগতে ধুনীয়াকৈ যি আমি খানা খাব আহিছোঁ, এনেকৈ এটা ধুনীয়াকৈ ৰাজহ সংগ্ৰহৰ এটা উৎপাদন হৈ আছে। আৰু এইখান আগতে আছিল, এতিয়া এইখান নোহোৱা হ'ল নেকি। হেল্ল' গাইজ, আৰু একেলগে ঘূৰি আছোঁ আহি পেলা। আৰু এইটোৱেই লখিমপুৰ আঞ্চলিক মীন মহলৰ মেইন অফিচটো। আৰু ইয়াতে এটা সুন্দৰকৈ হৰি মন্দিৰো আছে।
আৰু ইয়াতে চৰাইবোৰ উৰি আছে, চায়ে ভাল লাগিছে, ধুনীয়া দৃশ্য, ধুনীয়া এটা প্ৰাকৃতিক দৃশ্যৰ মাজত থাকিব পাই ভাল লাগিছে। আৰু এওঁলোকে বৰশীৰে মাছ ধৰি আছে। আৰু এওঁলোক অলপ বাহিৰৰ পৰা আহিছে, আৰু আমাৰ এয়া বৰশী নহয়, এয়া মেচিন বৰশীটোৰে বাই আছে, ধৰি আছে মাছবোৰ। হেল্ল' পাটনাৰসকল, আৰু মই এতিয়া এটা বিশেষ ঠাইত আছোঁ। মোৰ বাবে এইকাৰণে এইটো ঠাই বিশেষ, মই বৰ্তমান আছোঁ লখিমপুৰ পুখুৰী, আৰু এই পাৰত আছোঁ এতিয়া বৰ্তমান। আৰু এইকাৰণে মই বিশেষ বুলি কৈছোঁ, কাৰণ মোৰ জীৱনৰ প্ৰথম ব্লগটো মই ইয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ। মই আহিছিলোঁ দেৰমনৈত, তাতে মোৰ মামাহঁতৰ ঘৰৰ পৰা ইয়ালৈ চাইকেল লৈ, আৰু সেইটো আছিল মোৰ জীৱনৰ প্ৰথম ব্লগ। আৰু এতিয়া মই লখিমপুৰ পুখুৰীৰ পাৰতে আছোঁ, আৰু আমি কেইজনমান লগ বন্ধু মিলি খানা এটা খাব আহিছোঁ, মানে বনভোজ। আৰু সেয়েহে প্ৰথম যিহেতু মোৰ ভিডিঅ'টো ইয়াতে আছিল, সেইবাবে থাকিও ভাল লাগিছে, লগত বন্ধু বান্ধৱীসকলৰ লগত আহিছোঁ, এতিয়া বনভোজ খাম, তেনেকৈ ভাল লাগিছে। আৰু আপোনালোকে চাব পাৰে, ইয়াত ধুনীয়া এটা লখিমপুৰ পুখুৰীৰ দৃশ্য। এয়া আমাৰ প্ৰায় চব বস্তু হৈ গ'ল, ভাতো হৈ গ'ল, দালিও হৈ গ'ল, আৰু এতিয়া আৰু ফ্ৰাই এটা কৰিব, বাকী চব বিলাহী আছে ক'ত? এইটো কণী ভাজা, কিন্তু কণীটো নাই, বাকী চব আছে। तू समझा हाँ नहीं तू समझा नहीं আৰু আমাৰ চালাডটো ৰেডি হৈছে, ইফালে এইটো কিবা ফ্ৰাই কৰিব নেকি, এনেকৈ হ'ব। আৰু বাকী ইফালে ফ্ৰাই হৈ গৈছে, আৰু আমি এনেকৈ ৰখি আছোঁ খাবলৈ। বাকী আঞ্জা ভাত হোৱাই নাই এতিয়ালৈকে, আমাৰ এনেই ফোন কৰি কৰি মাতি আছে। আৰু এয়া বাতিত মাংস সজাই আছে ভয় বাবে। হেল্ল' পাটনাৰসকল, এতিয়া ভাত পানী খাই ল'লোঁ। য়েছ, আমি ভাত পানী খাই ইফালে চব হৈ গ'ল। এয়া ইয়াত আছে, ইফালে ভাত পানী খাই এনেই বহি আছে। জুম কৰিব নহ'লে ইয়াত মই পিছত কৰি দি আছোঁ। আৰু আমি অলপ খাই বৈ ঘুমিয়ে লৈছোঁ, বহুত খাই ল'লোঁ। আৰু সিহঁতে এনেকৈ আছে। আৰু এইটোৱে হৈছে মেইন বাটটো, মানে লখিমপুৰ পুখুৰীলৈ যাব পাৰি, ইফাললৈও যাব পাৰি, আৰু সিফাললৈও যাব পাৰি। হেল্ল' পাটনাৰসকল, আৰু আমাৰ খাৱা লোৱা শেষ, আৰু আকৌ বাচন বৰ্তন সোমাই ল'লোঁ। আৰু সিহঁতি সিফালে এইকেইটা খাই উঠি ওপৰত আছে, এটা স্কুটি লৈ আহিছিল, বাইক লৈ আহিছিল, আৰু আমি আছিলোঁ বেটাৰীত। এনেকৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই, তাত।